নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? নিশ্চয় ভালে আছে। আজি পুৰা কণ্টক ভাই গেটআপ চেঞ্জ কৰিলে, নিশ্চয় আপোনালোকে দেখি আছে এয়া। কিন্তু এয়া গেটআপ চেঞ্জ এটা কামৰ কাৰণে দেই, পথাৰলৈ বুলি আহিছোঁ। মানে ধান কাটিব লাগেতো, ধান কটা দিন, গতিকে দাৱনি চাৱনিটো নাই। পুৰা 300 টকাকৈ এজনী দাৱনি, কিমাননো পইচা দিম, গতিকে আজিৰ পৰা নিজে কাটিম বুলি ভাবিছোঁ। আৰু এয়া ধান পুৰা বেয়া হৈছে, এইবোৰ ধানবোৰ দেখিছে নিশ্চয়, পুৰা বেয়া হৈছে। আৰু কিন্তু এইবোৰ আমাৰ ধান নহয় অৱশ্যে দেই, আমাৰ ধান অলপ দূৰত আছে, যাব লাগিব ইয়াৰ পৰা। মানে এইবোৰ এটা পুৰা দ নলা আছিলে, এইটো মানে বাৰিষা ছিজনত পুৰা এককাল পানী হৈ যায়। এইটোৱেদি একদম অহা যোৱা কৰিব লাগে, বহুত দিগদাৰ। এইবোৰ ধানবোৰ হৈছেগৈ এয়া লাহে লাহে, নিশ্চয় দেখিছে। এয়া ওচৰৰ পৰা দেখুৱাইছোঁ, এইবোৰ আমাৰ নহয়, আমাৰ আছে অলপ দূৰত, যাব লাগিব ভালেখিনি। ধানবোৰ অলপ আছে, বেছি নহয়। এয়া এখন বৃহৎ পথাৰ দেখিছে নিশ্চয় আপোনালোকে। এইখন পানীৰ অভাৱৰ কাৰণে খেতি কৰিব পৰা নহ'ল। এইখন আমাৰো নহয় অৱশ্যে দেই, মানে পানীৰ অভাৱৰ কাৰণে এইবাৰতো শাওণ মাহত বৰষুণেই নাই আমাৰ ইয়াত, গতিকে খেতি বাতি কৰিব নোৱাৰিলে আৰু সেইকাৰণে এৰি দিলে। চৰণীয়া পথাৰ হৈ গ'ল, নিশ্চয় দেখিছে। ইয়াতে মানে পুৰা ৰাক্ষসৰ গেংষ্টাৰ থাকে ইয়াত, একদম পুৰা চম্ভালি যাব লাগিব দেই। ইয়াত পুৰা ৰাক্ষসৰ গেংষ্টাৰ থাকে। ৰাক্ষসৰ গেংষ্টাৰ মানে আপোনালোকে গম পাইছে, এই খুন পিনেৱালা ৰাক্ষস, অসমীয়াত যে কয় যুগ যুগ, পুৰা চম্ভালি যাব লাগিব এই জাতকে। ইয়াতকৈ অলপ ডেঞ্জাৰ জেগা এটা আছে, পুৰা কালানাক থাকে, ডবল ডবল কালানাক। গতিকে এয়া জোকৰ কাৰণে পুৰা চম্ভালি যাবলগীয়া হৈছে। মানে জোক ক'ত কেনেকৈ ধৰিব ক'বই নোৱাৰি। আৰু আহি পাই গ'লোহি ফেটি সাপৰ এৰিয়া। এইটো দেখিছে নহয়, পুৰা হেলা কৰি যাব লাগিব। ফেটি সাপ মানে এডাল ফেটি সাপ 10 ফুটমানৰ দীঘল, পুৰা দীঘল। মানে এইটো ৰাস্তাত প্ৰায় অহা যোৱা কৰি থাকে আৰু থাকে। কালিও 2বাৰ 3বাৰ লগ পোৱা হৈছে, আজিও মানে কিজানি লগ পাওঁৱেই। কিন্তু লগ পালে নিশ্চয় আপোনালোক দেখুৱাম। বিৰাট বিৰাগুম মানে এটা ফেটি সাপ। আহি আছোঁ, অলপ দূৰ আছে আৰু। সেই ইয়াত ৰোৱনী দাৱনী দেখিছে নিশ্চয়, 2জনীমান দাই থকা, সেইখনেই আমাৰ পথাৰ বুলি ক'ব লাগিব। ধান বেছি নাই, মুঠেই এপোৰামান লগাইছোঁ। আৰু এইবোৰ আমাৰ আশে পাশে থকা পথাৰ, মানে এইবোৰ ধান দেখিছে নিশ্চয়, এইবোৰ দেখিছে। এইবোৰ মানে এইবাৰ পানীৰ অভাৱৰ পৰা পুৰা খাৰাপ হৈ গ'ল ধান। পানীৰ অভাৱৰ কাৰণে বননি পথাৰ বুলি ক'লেও হ'ব। মই আপোনালোকক যদি লগ পাওঁ, নিশ্চয় সেই ধুৰন্ধৰ ফেটি সাপডাল দেখাম। ইয়াত মানে পুৰা হেলা কৰি কৰি যাব লাগিব। ধাৰ ফেটি সাপ ওলাব পাৰেতো, ক'ব নোৱাৰি। লগ পালেতো দেখুৱামেই আৰু, কথাই নাই। হেলা কৰি নগ'লে মানে বিৰাট দিগদাৰ আছে। মানে যিডাল ক'লা ফেটি সাপ নহয়, দেখিলেই মানে আয়ুস পৰি যাব আপোনালোকে। আৰু পালোহি আৰু, এয়া দেখিছে নহয় নিশ্চয়। এয়া দাৱনী 2জনী দাই আছে। পুৰা জংঘলত খেতি কৰোঁ দেই, পুৰা জংঘল। চৰাই নাই খেদা দেই বন্ধুসকল, সাপ খেদিছোঁ, সাপ। এয়া আহি পাই গ'লোহি আমাৰ মানে খেতিৰ পথাৰ। আপোনালোকক ওচৰৰ পৰা দেখুৱাব বিচাৰিছোঁ আমাৰ খেতিৰ পথাৰ। এয়াই আৰু, এনেকুৱাই ধান, ভাল হোৱা নাই। হাই ভাবিজি, কেইচা লাগা? আজি মানে আমাৰ বৌৱে হেল্প কৰিবলৈ আহিছে। ভাগৰ লাগি গ'ল।
তামাম গধুৰ হৈছে দেই, কাণ পুৰাই গ'ল। এইটোৱে আমাৰ ভগা জুপুৰি। গৰমত মানে ইয়াতে অলপ ছাঁ তাহ লোৱা হয় আৰু। ৰেনিবেট জুপুৰি দেখিছে এয়া। মানে আমাৰ ধান বৰ বেছি ভাল হোৱা নাই দেই, দেখুওৱা হৈছে এয়া। লখো দাঁতকে লখো। আইঐ ঈশ্বৰ দেৱতা, গৰম যে নক'বা আৰু দেই, পুৰা গৰম। দেখুৱাই দিছোঁ ইয়াৰ পৰা চাই লওক দাৱনী। এই তাতে দাই আছে আৰু। ঠিক আছে বন্ধুসকল, মই আজি আপোনালোকৰ আমাৰ ধাননি পথাৰখন দেখুৱালোঁ। কেনেকুৱা লাগিলে? আমাৰ ধান মানে এনেকুৱা আৰু, ইয়াৰ ইমিউনিটি হৈছে। এই ভঙা জুপুৰি ঘৰ ভাঙি গৈছে। হেৰেঙা, পুৰা হেৰেঙা। মানে এবাৰ এবিঘা মাটিত 10 ভাৰমান পামহে নেকি। খাবলৈ নহ'ব এবাৰ বন্ধুসকল। আপোনালোকৰ যদি বেছিকৈ হয় নিশ্চয় পঠিয়াই দিব দেই, ইমেইল কৰি লৈ আহিমগৈ। তালু সিজি গৈছে গৰমত, নোৱাৰিছোঁ আৰু দেই। আকৌ মানে এতিয়া ধান কাটিব লাগে। কেনেকৈ যে কাটিম আৰু দেই। ধান মানে ভাবিয়ে পোৱা নাই। কাটিবতো লাগিবই, উপায় নাই এতিয়া। দাৱনী পাবলৈ নাই, দাৱনী পাবলৈ মানে দাৱনী পোৱা যায় অৱশ্যে, যিহে মানে হাজিৰা দাম নোৱাৰি। 300 টকা। এই 300 টকা মানে মাছ মাংস খাই পেলাই উৰুৱাই কিনে নিজে ধান কাটিলেও ভাল হ'ব, সেনেকুৱা অৱস্থা হৈছেই আৰু আমাৰ ইয়াত। ঠিক আছে বন্ধু, আজিলৈ ইমানে। ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব আৰু কমেণ্ট বক্সত আপোনালোকৰ মতামত জনাব আমাৰ খেতিপথাৰৰ বিষয়ে। আৰু খেতিয়কৰ ল'ৰা যেতিয়া খেতি বাতিটো কৰিবই লাগিব, তাৰ বাহিৰেনো আছে কি? চাকৰি বাকৰিটো নাই, চাকৰি কথাটো নাভাবোৱে বাৰু।